আজি স্কুলৰ পৰা আহি বেদিক এনেকে মোৰ কোচতে শুই গ'ল দেখিছেনে তাক মই কেতিয়াবা শুই থাকিলে অকমান ৰেকৰ্ড কৰি থওঁ আজি ৰাতি সাজত বনাব লৈছো কাবুলি বুট একদম সিম্পল কে বনাম আৰু আজি জলকীয়াও নিদিও কাৰণ জুৱাকালি খিচিৰিখিনি জ্বলা হ'ল যে মানুহজনে খাব নোৱাৰিলে মোৰো বেয়া লাগিলে সেই কাৰণে ভাবিলো আজি না একদম সিম্পল কে বনাম বেদিকেও খাব পাৰিলে আৰু মানুহজনেও খাব পাৰিলে প্ৰথমত মই ধুনীয়াকৈ সিজাই লৈছো আৰু আলু এটাও দি দিছো কাৰণ মই আলু ভাল পাওঁতো কিছুমান আলু নিদিয়ে মই বাৰু আলু দি লৈছো তাৰ পিছত বিলাহী এটাও কাটি দি দিছো আৰু বিলাহী মই মানে ইউটিউবত চাই পেলাইহে বনাইছো দেই ইউটিউবত বিলাহী দিয়া দেখিছো যে সেই কাৰণে দিছো মোৰ ইমান আইডিয়া নাই তথাপিতো মই ইউটিউবত চাই বনাও আৰু মছলা জিৰা অলপ ধনিয়া পাউডাৰ অলপ তেনেকৈ দি দিছো লগতে হালধি নিমখ আৰু তাৰ পিছত সিজাই থোৱা যোনখিনি আছিলে কাবুলি বুট সেইখিনি ইয়াত দি দিম আৰু ধুনীয়াকৈ কি যেহেতু প্ৰেছাৰ কুকাৰটোত এবাৰ মই সিজাই লৈছিলোৱে কিন্তু কি হ'ল ভাল অকণ টান পালোঁ সেইকাৰণে মই কি কৰিলোঁ এনেকৈ ভাজি মেলি গোটেইখিনি পানীখিনি দি পেলাই আকৌ এবাৰ চিটি মাৰি দিলোঁ চিটি মাৰি দিয়াত মানে কি হৈছে ধুনীয়াকৈ কোমল হৈ গৈছে এইখিনি দেখিছেন ধুনীয়া কালাৰ হৈছে জলকীয়া গুড়া চুৰা একো দিয়া নাই কালাৰ ধুনীয়া হৈছে আৰু তাৰপিছত এয়া খাব ৰেডি আৰু মই এনেকৈ চিম্পলকৈ খাওঁ দালি একদম কমেই বনাওঁ আপুনি যে দেখিছে আমি দালি নবনাওঁৱেই মই কেতিয়াবাহে দালি বনাওঁ আৰু আজি ভাত সাজ এনেকৈয়ে খালোঁ গুড নাইট